হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মণ্টু মণি এণ্টাৰটেইনমেণ্টৰ স্বাগতম জনাইছোঁ। মানে প্ৰায় বহুতে দিন হৈ গ'ল ভিডিঅ' চিডিঅ' দিয়া নাই, যিহেতু আজি মানে এনেই অলপ ৰেচিপি অলপ ওপৰত ভিডিঅ' এটাকে দিওঁ বোলো। আৰু আছে মোৰ লগত সেইফালে পলি আৰু সুৰজ ভাই আৰু আছে গোলাপী আহি পিনে আহি আছে। আৰু এতিয়া যাওঁ পূৰা মানে কি খাম বুলি ভাবিছে থাম্বনেইলৰ নিশ্চয় দেখি গম পাইছে। আৰু আনিলোঁ দোকানৰ পৰা, ব'লক কেনেকৈ কি আনিছোঁ চব দেখাম। আৰু সুৰজ ভাই কেনেকুৱা খবৰ? মজা। আৰু গাইছ আমি তাৰ পৰা মেগী চেগী লৈ আহিলোঁ। আৰু গাইছ থাম্বনেইলো দেখিলোঁ নিশ্চয় গম পাইছে ৰেচিপিটো আজি কি হ'ব একদম পূৰা মাগী হ'ব মানে মেগী। আৰু এইফালে আছে পলি কি খবৰ? আৰু পলি পূৰা আমাৰ ঘৰত আহি গ'ল, মানে যিহেতু ঘৰত গৈছিলোঁ সিহঁত তাইক লৈ গুচি আহিলোঁ। আৰু এইফালে আছে গোলাপী আৰু বাচন ধুই আছে গোলাপীয়ে। চাওক আজি ভিডিঅ'টো পূৰা বেছি মজা লাগিব আজি, যিহেতু মেগী ৰেচিপি আৰু এইফালে পূৰা পলিয়ে গৰমত পূৰা জুই চুই জ্বলাই আছে। আৰু আমি যিটো বহি আছোঁ এইপিনে সুৰজ ভাই, আৰু সুৰজ ভাই মানে কি হ'ল FBটো মানে পেজ বনাই দিব লাগে, নহয় পেজ বনাই আছোঁ দে। আমি এনেকৈ আজি বনাম আৰু আজি মেগী খাম আৰু দেই। এই কোনফালে মেগী বহুতে বেছি লৈ আহিলোঁ বাহ, বেছি দামী নহয় আৰু মানে আমি লৈ আহিছোঁ আৰু এতিয়া খাবলৈ মন গৈছে আৰু দেই আমি কেইটাই। এতিয়া আমি মানে মেগী খাম আৰু দেই। আৰু সুৰজ ভাই কি কৰি আছা? চাট ধুই আছো। চাট ধুই আছা মানে ইংলিছত কৈছা নেকি? ল'ৰা বহুত ইংলিছমেন। আৰু এইফালে আছে গোলাপী আৰু পল্লৱী। কি খবৰ পল্লৱী? কিমান মজা? ইমান এইটো মানে মজা খাতৰা মজা, মানে সিটো মজা এইটো। আৰু এইপিনে বনাই আছে ৰেডি হৈ আছে আৰু দেই আমাৰ পলি একদম পূৰা বনাই আছে। আৰু আজি যিহেতু খাব লাগিব পূৰা মাগী। কেনেকুৱা তোকে বহি আছে গোটেই গাহৰিটোৱে আৰু বেমাৰ। কি বেমাৰ হৈ আছে তোমাৰ? এই জ্বৰ মোৰ ওচৰত ভাল কৰি দিব পাৰোঁ। এতিয়া নকওঁ নহয়, কুকুৰা এটা লাগিব, ৰঙা কুকুৰা এটা আৰু জালুক লাগিব, তেতিয়া ভাল কৰি দিব পাৰিম। অঁ আনি দিয়া, এতিয়া ভাল কৰি দিম, মই পূৰা কুইক বনাই দিম। পূৰা সুৰজ ভাই ওকণি চাই আছে আমাৰ গোলাপীয়ে। সুৰজ ভাই ওকণি আছে যেন পাইছোঁ দেই। ওকণি আছে নাই ওকণি আছে। অঁ নহয় ছোৱালীজনী কেলৈ ওকণি চাই দিব দিছা? অঁ চুলি ঘালিব দিছা, চুলি কেলৈ ঘালিব দিছা? মানে ভাল লাগে আৰু ন কিবা এটা। আৰু এইফালে পূৰা আমাৰ ৰান্ধনী, ৰান্ধনী গৰম কেনেকুৱা? আৰু যিটো আজি খাম আমি এইটো দেখিছে আৰু নকওঁগৈ আৰু ন। আৰু গাইজ কথা এটা ক'ম ভিডিঅ'টোৰ মাজতে, যিহেতু ভিডিঅ' চিডিঅ' বনাব পৰা নাই আপোনালোকক ক'বতো পোৱা নাই, মানে যিহেতু আমি সুৰজ ভাই আৰু মই পূৰা ইনষ্টাগ্ৰামত ৰিলচ বনাই আছোঁ দেই। এইকেইদিন পূৰা চাবচোন কেনেকুৱা আছে ৰিলচবিলাক, অলপ মৰম দিব। মণ্টু মণি শইকীয়া বুলি আছে, মই ডেছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংকটো দি দিম। আৰু সুৰজ ভাই আৰু মোৰ মুখত চাব মজা ল'ব। আৰু ফ'ল' চ'ল' কৰি দিব, আৰু ফ'ল' বেক সকলোকে দিম। যদি ফ'ল' কৰা নাই এতিয়া পূৰা ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, কৰি ল'ব ফ'ল'। তাৰপৰা চাব আৰু ৰিল কেনেকুৱা আপোনালোকক কি ক'ম আৰু ন। সুৰজ ভাই চাব দিছোঁ ন। পূৰা ফাইনেলি পানী বহুতে বেছি গৰম গাইজ, পূৰা পানী চানী উতলি গ'ল। আৰু এতিয়া আমি মেগীখিনি দি দিম ন সুৰজ ভাই, হ'ব চবেই এপিনে দিম গাইজ। আৰু এইপিনে ল ব্ৰইলাৰ, হেই কি ব্ৰইলাৰ বুলি ক'ব নোৱাৰে নেকি? কি হয়? মানুহৰ হাতী আৰু মেগীটো দি লওঁ চাই থাকক। আৰু এতিয়া ফাইনেলি গাইজ পূৰা মেগীটো আমি উলিয়াই দি দিম। মছলা একদম পূৰা এতিয়া বনি দি আছোঁ পলি আমাৰ। প্ৰথম ৰেচিপি মোৰ এই মণ্টু মণি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলত দেই, চবেই চাব গাইজ। কি ক'ম বোলো, ভিডিঅ' চিডিঅ' নাই বনাই যিহেতু বহুত দিনৰ পৰা দিওঁ অলপমান আহি আমি ৰজা মাইদম পৰা চাব দেই, ৰিলচ চাব আমাৰ ৰিলচ বনাই আছোঁ মজা। ফাইনেলি পূৰা দি দিলোঁ পূৰা এতিয়া উতলি আছে চাওক। আৰু গাইজ এতিয়া পূৰা অলপ দেৰি এনেকৈ ঢাকনা মাৰি থৈ দিম আমি। আৰু এইপিনে আমাৰ ৰান্ধনীয়ে লগাই থৈ দিছোঁ মানে ৰান্ধনী। আৰু এইফালে পূৰা হৈ আছে, এইপিনে সুৰজ ভাই হৈ আছে, মানে যিহেতু তাৰ ল'ৰাটো বেছিও কণী আছে কণী। আৰু এতিয়া অলপ পাছতে পূৰা দেখাম কেনেকুৱা ধৰণৰ বনি আছে, টিপটপকৈ চাই থাকক ভিডিঅ'টো। পূৰা বনাই আছে এইপিনে পলিহেঁতি, আৰু মই ইয়াত পূৰা শুই আছোঁ আমাৰ যিহেতু বিচনাখনত শুই আছোঁ আৰু মাগী খাই যে অলপ মানে শুই একদম পূৰা টোপনি চুপনি ক্লিয়াৰ কৰি লৈছোঁ। চাই থাকক মজাকৈ, আজি ভিডিঅ'টো পূৰা মজা লাগিব। সুৰজ ভাই পূৰা ওকণি চাই আছে, গোলাপীয়ে ওকণি চাই আছে।
উতলি আছে চাওক এইফালে বহুত গৰম বেছি আৰু এতিয়া আমি মছলাখিনি দি দিম এইফালে বুলি মছলাখিনি দি দিয়া কেমেৰা ধৰি দিয়া মই মছলাখিনি দি দিওঁ কেইবিধ দিব লাগিব হয় গাইছ পূৰা এতিয়া ফাইনেলি গোটেইখিনি দি দিম দেই আমি পূৰা একদম টিপ টপ বনাম আৰু মাংস এইটো গাইছ কি হ'ব আৰু দেই মাগীয়ে বা মেগীয়ে হয় নে কি হয় নাজানো আৰু খুব মছলা ইমানো ষ্টাইলৰ ক'ব নালাগে আৰু নাই ষ্টাইল লগা নাই আমি মানে ইংলিছ কওঁ মানে মাগী তই চাব নালাগে মই টেটু দেখাই আছোঁ গাইছ মই বোলো ডাইৰেক্ট ৰখাই দিলে দিবা গাইছ এতিয়া পূৰা মছলা দি কিনি পূৰা এতিয়া উতলিব দিছোঁ অলপমান উতলি লওক পূৰা আৰু আছে মানে আমাৰ ব্ৰইলাৰ মানে গাহৰি পলি মই মাথোঁ মৰমত দেই আৰু গাইছ এইফালে এতিয়া পূৰা বনি আছে তো অলপ পাছতে খাম কেনেকুৱা লাগি আছে জনাই আছোঁ ফাইনেলি নমাই দিলোঁ একদম পূৰা টিপ টপ হৈ আছে বহুত বেছি গৰম আৰু গাইছ অলপ পাছতে খাম আৰু চাওক দেই পুৰিলে বি হাতখনত ইয়াতে পুৰি দিলে চাওক ৰঙা হৈ গ'ল গাইছ অলপ পাছতে খাম আৰু দেই আমি ফাইনেলি পূৰা একদম মেগী চেগি হৈ গ'ল এতিয়া খাব লাগে আমি পূৰা একদম টিপ টপকৈ খাই থাকিম আৰু টেষ্টিটো কেনেকুৱা হৈছে জনাম আৰু গাইছ পূৰা খাই আছোঁ দেই গাইছ বম টেষ্টি দেই গাইছ টেষ্টি হৈছে বাৰু অলপ আৰু গাইজ পূৰা খাই মেলি একদম পূৰা বহুত বেছি মানে থাকি গ'ল মানে এনেই লোকচান কৰা হৈ গ'ল সৰজ ভাইও খাব নোৱাৰিলে সৰজ ভাই এইফালে থৈ দিলে পানী ঢালি দিলে চাওক এবাটি আৰু গাইজ যিহেতু মইখিনি খাব নোৱাৰিলোঁ মুখখিনি ভিতৰত থৈ দিলোঁ যিহেতু দাদাহঁতি আছে দাদালৈ থৈ দিছোঁ কিন্তু মুখখিনি থৈ দিছোঁ মুখখিনি লোকচান নকৰিলোঁ আৰু থৈ দিছোঁ দাদাই খাব গাইজ আজি ৰেচিপিটো মানে ইমানেই আছিলে আৰু দেই মানে কেনেকুৱা পাইছে কমেণ্ট কৰিব আৰু প্ৰথমটো ৰেচিপি আজি আছিলে মোৰ মানে ব্লগটোত প্ৰথমটো ৰেচিপি বনাইছিলোঁ খাই বেছি বেয়াও লগা নাই টিপ টপ লাগিছে আৰু যিহেতু পলি আছিলে মোৰ লগত সহযোগ মানে ৰেচিপিটো বনোৱাত আজি ভিডিঅ' যদি ভাল হৈছে লাইক কৰক এণ্ড কমেণ্ট কৰক আৰু যদি নতুন কোনোবা আহিছে মোৰ চেনেলটোলৈ প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল